আজি ভোগালী বিহু গতিকে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বৰ বিশেষ একো নেদেখাওঁ চাগে, সৰু সুৰাকৈ কিছুমান বিহু বুলি কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া বিহু বুলি মেজি জ্বলাবলৈ লৈছোঁ। পাপাই এয়া জ্বলাইছে। বৰ ধুনীয়াকৈ সজাই পৰাই লোৱা হোৱা নাই, যিহেতু খৰি পাবলৈ নাই আৰু আজি ইমান ঠাণ্ডা, তাতে বৰষুণৰ বতৰ। সৰু সুৰাকৈ নিয়ম এটাহে কৰিছোঁ। কালি ৰাতিপুৱা কি নহয় নহয় এইডোখৰত পালোঁ। ভোগালী বিহু বুলি এয়াই আয়োজন কৰিছোঁ। এইফালে এয়া ঘৰত বনোৱা হোৱা নাই দেই, পিছে এইবিলাক কিনি অনাহে। বাকী নাৰিকল দিয়া পিঠা খুৰীয়ে দিছিলে আৰু এইফালে এই ঘিলা পিঠাকেইটাহে মই বনাইছোঁ। বিহু বুলি বৰ বিশেষ আয়োজন কৰা হোৱা নাই এইবাৰ, সৰু সুৰাকৈ নিয়মটোহে কৰিছোঁ। এইফালে পাপা আৰু মই লাগি আছোঁ কামত। মাৰ গাটো ভাল নহয়, গতিকে মায়ে এইবাৰ একো কৰা নাই আৰু আমি দুজনেই লাগি আছোঁ এইবাৰ বিহুৰ যোগাৰ কৰাত। মাংস প্ৰায় সিজিছে আৰু ইয়াত এতিয়া জাতিলাও আৰু আলু ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনি দি দিওঁ, তাৰপিছত ৰেডি হৈ যাব। বিহু বুলি আমাৰ ঘৰত সৰুকৈ নিয়ম এভাগ কৰা হয় বিহুৰ দিনাখন, গতিকে মই এইবাৰ কৰিছোঁ। যিহেতু মাৰ গাটো ভাল নহয়, গতিকে মই এনেদৰে আগবঢ়াই দিছোঁ। আপোনালোকক এনেই অলপমান দেখাই দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। বিশেষ ভিডিঅ' কৰা নহ'ল, যিহেতু কামত লাগি থাকিবলগীয়া হৈছে। গতিকে আজিলৈ বাই বাই।